ছাত্ৰ ছাত্ৰীসকল আজি আমি টেলি ERP9 বিষয়ে শিকিম। টেলি ERP9 হৈছে এটা একাউণ্টিং ছফ্টৱেৰ। ইয়াক ওপেন কৰিবৰ কাৰণে আমি ৱৰ্ক ইন এডুকেশ্যনেল মোডত গ'লোঁ। যোৱাৰ পিছতে আমি কি কৰিম, ইয়াতে একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব। একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে আমি ক্ৰিয়েট কোম্পানীত কৰিব পাৰোঁ। ইয়াতে ক্ৰিয়েট কোম্পানী কৰিলোঁ। ক্ৰিয়েট কোম্পানী কৰাৰ পিছতে ইয়াতে আমাৰ এটা কোম্পানী ওপেন হ'ল আৰু ইয়াতে কোম্পানীৰ নামটো দিলোঁ। যিকোনো হ'ব পাৰে নাম, আমি এতিয়া NBC নাৰায়ণপুৰ দিছোঁ। ইয়াৰ পিছতে আমি এড্ৰেছটো দিছোঁ ইয়াতে NBC আৰু ইয়াতে আমি ইণ্ডিয়া সিলেক্ট কৰিছোঁ। তো ইণ্ডিয়া সিলেক্ট কৰিছোঁ, আমাৰ এইটো কাণ্ট্ৰি হয় আৰু ষ্টেট আমি যোনখন ষ্টেটৰ পৰা বিলং কৰোঁ তাক দিম আসাম আৰু পিনক'ডটো দিম আমি ইয়াতে 784164। এইটো আমাৰ নাৰায়ণপুৰ পিনক'ড। তো এইটো পিনক'ড দিলোঁ আমি। ইয়াতে ফোন নাম্বাৰটো দিব পাৰা, যদি নাই দিব নালাগে, এইটো অপশ্যনেল হয়। আৰু মোবাইল নাম্বাৰটো দি দিছোঁ ইয়াতে। আৰু মোবাইল নাম্বাৰটো দিয়াৰ পিছতে আমি ফেক্স নালাগে, যদি ইমেইল আছে আমি ইমেইল দি দিম। ইয়াতে মই ইমেইল এটা বহাই দিছোঁ nbcnarayanpur@gmail.com। তো এইটো থাকিলে দিব লাগে, নাথাকিলে নালাগে। আৰু ৱেবছাইটটো তেনেকৈ অপশ্যনেল, থাকিলে দিব লাগে, নাথাকিলে নালাগে। ইয়াৰ পিছতে আমি অকল এণ্টাৰ মাৰিম আৰু চাবা ইয়াতে বুক এণ্ড ফাইনেন্সিয়েল ইয়েৰ ডিটেইলছ 1/4/2021 আছে ন। এইটো মানে কি হয়, তোমাৰ ফাইনেন্সিয়েল ইয়েৰটো সদায় 1/4 পৰা ষ্টাৰ্ট হয়, মানে এপ্ৰিলৰ পৰা। তো সেইটো মনত ৰাখিবা। আৰু ইয়াতে এডুকেশ্যনেল ভাৰ্জন কাৰণে 1/4 লৈছোঁ আমি আৰু এণ্টাৰ মাৰি পেলাই আমি ছাবমিট কৰি দিয়াৰ লগে লগে আমাৰ একাউণ্ট খোল খালে। এইটো চোৱা, মাষ্টাৰত গ'লোঁ, আমি চালোঁ NBC নাৰায়ণপুৰ একাউণ্ট খুলিলে। ইয়াৰ পিছত আমি GSTটো অন কৰি দিম। ইয়াতে GST F12 মাৰি আমি অ'পেন কৰিছোঁ। কৰাৰ পিছতে আমি ইয়াতে GST ডিটেইলছটো য়েছ কৰিলোঁ। য়েছ কৰাৰ পিছতে আমি আসাম চিলেক্ট কৰিলোঁ, এইটো ৰেগুলাৰ চিলেক্ট কৰিলোঁ আৰু ইয়াতে এটা GST নাম্বাৰ বহাই দিম আমি। তো GST নাম্বাৰটো আমি অপশ্যনেল এটা GST নাম্বাৰ ইয়াত বহাই দিছোঁ। ধৰা যোনটো কোম্পানীৰ GST নাম্বাৰ থাকে এইটো বহাব লাগিব। বহাৰ পিছতে এইটো আমি হিচাপটো মন্থলি কৰিছোঁ আৰু বিল য়েছ, এইটো টেক্সেবল আমি গুড কৰিম। গুড কৰাৰ পিছত আমি এণ্টাৰ মাৰি দিম। এণ্টাৰ মৰাৰ পিছত এইখিনি GSTটো আমাৰ অ'পেন হৈ যাব। এনেকৈ টেলি একাউণ্ট এটা খোলা হয়।